নমস্কাৰ বন্ধুসকল, IPLত RCB দলটিয়ে জয়লাভ কৰাৰ পিছত পইণ্টছ টেবুলত ডাঙৰ পৰিৱৰ্তন। তো কোনটো দলে কিমান নম্বৰত আছে সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি RCB বনাম মুম্বাইৰ মাজত মেচখন অনুষ্ঠিত হয় আৰু এই মেচখনৰ RCB দলটিয়ে 8 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয়। তাৰ পিছতে পইণ্টছ টেবুলত ডাঙৰ পৰিৱৰ্তন ঘটে। তো 1 নম্বৰত আছে ৰাজস্থান ৰয়েলছ দলটি। ৰাজস্থান ৰয়েলছ দলটিয়ে 2 পইণ্ট লৈ 1 নম্বৰ স্থানত আছে। 2 নম্বৰ স্থানত আছে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ। লক্ষ্ণৌ ছুপাৰ জায়াণ্টছেও 2 পইণ্ট লৈ 2 নম্বৰ স্থানত আছে। 3 নম্বৰ স্থানত আছে RCB। RCB দলটিয়েও 2 পইণ্ট লৈ 3 নম্বৰ স্থানত আছে। 4 নম্বৰ স্থানত আছে গুজৰাট জায়াণ্টছ। গুজৰাট জায়াণ্টছ দলেও 2 পইণ্ট লৈ 4 নম্বৰ স্থানত আছে। 5 নম্বৰ স্থানত আছে পাঞ্জাৱ কিংছ। পাঞ্জাৱ কিংছে 2 পইণ্ট লৈ 5 নম্বৰ স্থানত আছে। তো এনেকুৱা হৈছে IPL 2023ৰ পইণ্টছ টেবুল। তো এই আছিল ভিডিঅ'টোত, কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।